নমস্কাৰ, মই মিতালীয়ে স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ। আজি মই এটা কচুৰিৰ ৰেচিপি লৈ আহিছোঁ। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এতিয়া বলক ৰেচিপিটোলৈ আগবাঢ়োঁ। প্ৰথমে মই এয়া ময়দা লৈ লৈছোঁ। ময়দা নিজৰ জোখমতে ল'ব, কিমানটা কচুৰি আপুনি বনাব বিচাৰে। এতিয়া ময়দাখিনিত অলপ নিমখ ছটিয়াই দিছোঁ। ময়দাখিনিত নিমখ দিয়া হোৱাৰ পিছত অকণমান সানি ল'ব, যাতে নিমখটো সম্পূৰ্ণ ময়দাখিনিত লাগ খাই যায়। ইয়াৰ পিছতেই মই ময়দাখিনিত তেল দি দিছোঁ। আপোনালোকে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। মই RCMৰ তেল ব্যৱহাৰ কৰিছোঁ। এতিয়া তেলখিনি সানি ল'ম, যাতে এটা লাডু হয় ধুনীয়াকৈ তেলখিনিয়ে দি, কিয়নো তেতিয়া খাবলৈ ফচফচীয়া হ'ব। তাৰপিছতে মই পানী দি পিনে ভালকৈ সানি ল'লোঁ। এয়া দেখিলে আপোনালোকে মোৰ এইটো কিমান ধুনীয়াকৈ ছফ্ট হৈ গৈছে, মোৰ লাডুটো কিমান ছফ্ট হৈছে। এতিয়া মই এইফালে ভিতৰত দিবৰ কাৰণে পিঁয়াজ আৰু বেচন লৈছোঁ। দুয়োখিনি মই কেৰাহী এটাত কম তেল দি পিনে ভাজি ল'ম। পিঁয়াজখিনি প্ৰথমতে মই দি লৈছোঁ। পিঁয়াজখিনি দিয়া হোৱাৰ পিছতে কিছু সময় পিঁয়াজখিনি লৰাই থাকিব, তাত অলপ কালাৰ আহিব দিব আৰু তাতে নিমখ, হালধি, ৰং গুড়া আৰু ধনিয়া পাউডাৰ আপোনালোকে যি দিব বিচাৰে দিব পাৰে। মছলা এড কৰিব পাৰে তাতে। মই এইকেইটা মছলা ইয়াত এড কৰিছোঁ। আপোনালোকে যদিহে বিচাৰে মান ধনিয়া তাত দুখিলা দি দিব পাৰে, মই দিয়া নাই। খাবলৈ মান ধনিয়া দিলে বেছি টেষ্টি হয়। এই সকলোখিনি দিয়াৰ পিছত আপোনালোকে ভালকৈ লৰাই পিনে তাতে বেচনখিনি দি দিব। দুয়োখিনি ভাজিব, ভালকৈ মিলাই লৈ পিনে বেচনখিনিৰো যাতে এটা কালাৰ আহে, সেই কালাৰ অহালৈকে ভাজি থাকিব। দেখিছে মই দুয়োখিনি ভালকৈ মিহলি হৈ গৈছে, কালাৰ আহিব লৈছে। এতিয়া মই ইফালে কচুৰিৰ বাবে বেলনাত অকণমান লাডু কৰি পিনে বেলি লৈছোঁ। বেলা হৈ যোৱাৰ পিছতে আপোনালোকে এইটো হাতত লৈ পিনে চাৰিও ৰাউণ্ড অকণমান উঠাই দিব। ইয়াৰ পিছতে আপোনালোকে ভিতৰত যোনখিনি আপোনালোকে ভাজিছিলে পিঁয়াজ আৰু বেচন, সেইখিনি ভৰাই দিব। ডাঙৰকৈ বনালে অলপ বেছিকৈ দিব, সৰুকৈ বনালে অলপ কমকৈ দিলেও হ'ব। আপোনালোকে দিয়াৰ পিছতে মই দেখুৱাৰ ধৰণে এনেকৈ চাৰিও ৰাউণ্ডটো মুটুকুৱাই ল'ব, যাতে ভিতৰৰ বস্তুখিনি বাহিৰলৈ তেলত দিওঁতে ওলাই নাযায় আৰু কচুৰিৰ শ্বেপটো যাতে ধুনীয়াকৈ বনে। এনেকৈ কৰিব। চাৰিও ৰাউণ্ডে অলপ চেপ এটা কৰি দিব। হৈ যোৱাৰ পিছতে আপোনালোকে এনেকৈ এটা এক্সট্ৰা লাডু ওলাই পৰে তাৰ পৰা। এতিয়া দুয়োখন হাতেৰে আপুনি চেপি দিয়াৰ পিছত অলপমান ধুনীয়াকৈ দেখিলে কচুৰিৰ চেপত আহি গ'ল। এইটো সুন্দৰকৈ কচুৰিৰ চেপ এটা হ'ল। এতিয়া বাকীকেইটাও মই তেনেকৈ কৰি ল'ম। এতিয়া মই মিডিয়াম ফ্লেমত অলপ তেলটো গৰম হ'ব দিছোঁ। এতিয়া এটা এটাকৈ তাত মই কচুৰিকেইটা দি দিছোঁ। তেল কমকৈ দিলে কমকৈ কচুৰিকেইটা দিব আৰু বেছিকৈ দিলে বেছিকৈ দিব পাৰিব। কিন্তু জুইটো আপোনালোকে মিডিয়াম ফ্লেমত ৰাখিব, যাতে জ্বলি নাযায় আৰু ভিতৰৰ বস্তুখিনি যাতে সিজে। যদি আপোনালোকে বেছিকৈ দিয়ে বাহিৰটো জ্বলি যাব আৰু ভিতৰতো নিসিজিব তেতিয়া। আৰু পাৰিলে সঘনাই লৰাই থাকিব, কোনোটো ছাইডে বেছি জ্বলিব নিদিব। তেলটো যাতে ভিতৰলৈকে সোমাই যায় তেনেকুৱা ধৰণে কৰিব। ভিডিঅ'টো দেখুৱাৰ ধৰণে এনেকৈ সঘনাই লৰাই থাকিব। দেখিছে মোৰ অকণমান কালাৰ আহিব লৈছে লাহেকৈ।
দুয়োটা চাইডে। এয়া মোৰ প্ৰায় কালাৰ আহিছে কচুৰিকেইটা। এইকেইটা প্ৰায় নমাবলৈ হৈছে আৰু লাহেকৈ। যদিহে ভিডিঅ'টো চাই আছে তেন্তে ভিডিঅ'টোত লাইক এটা কৰিব আপোনালোকে। তেনেকৈ আপোনালোকে বাকী থকা কচুৰিকেইটাও বনাই লৈছোঁ। বাকী থকা কচুৰিকেইটাও এনেকৈ তেলত দি দিলোঁ, বাকীকেইটাও মই বনালোঁ এনেকৈ। এতিয়া মোৰ এয়া কচুৰি ৰেডি হৈ গ'ল। যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। গতিকে ধন্যবাদ সকলোলৈ ভিডিঅ'টো ইমান দেৰি চাই থকাৰ বাবে।